বন্ধুসকল আপোনালোক আটাইকে মোৰ চেনেল শ্ৰী বৰচামাত স্বাগতম জনাইছো। এক প্ৰেৰণাৰ ছাঁ। এখন সৰু শান্ত গাঁও আছিল আৰু সেই গাঁৱৰ কাষতে এখন গভীৰ অৰণ্য আছিল য'ত এটা ভগ্নাৱশেষ পৰিত্যক্ত ঘৰ আছিল। গাঁওবাসীয়ে কৈছিল যে সেই ঘৰটো ভূতীয়া আৰু কাহানিও কোনেও সেই ঘৰটোৰ ওচৰত যাবলৈ সাহস কৰা নাছিল। অদ্ভুত ছাঁ, ভয়ানক শব্দ আৰু অজান পদধ্বনি ঘৰটোক এক ভয়ৰ চিহ্নৰূপে গঢ়ি তুলিছিল। এদিন শীতল আবেলি আৰ্জন নামৰ এটি ডাঙৰ ল'ৰা গাঁওখনত উপস্থিত হৈছিল। তেওঁ এটি অনাথ ল'ৰা আছিল যিয়ে তেওঁৰ জীৱনত বহু কষ্ট সহ্য কৰিছিল। এটি অগ্নিকাণ্ডত তেওঁ তেওঁৰ মাক দেউতাকক হেৰুৱাইছিল আৰু এতিয়া তেওঁৰ কোনো ঘৰ বা পৰিয়াল নাছিল। কিন্তু আৰ্জনৰ মনোবল বহুত দৃঢ় আছিল। তেওঁ সিদ্ধান্ত লৈছিল যে নিজৰ জীৱনলৈ এটি নতুন দিশ আনিবই আনিব। যেতিয়া আৰ্জনে সেই ভয়ানক ঘৰটোৰ কাহিনী শুনিলে, তেওঁ তাক এটি সুযোগ হিচাপে দেখিলে আৰু সি ভাবিলে, যদি মই প্ৰমাণ কৰিব পাৰো যে ইয়াত কোনো ভূতীয়া শক্তি নাই, তেন্তে মই এই ঘৰটো ঠিক ঠাক কৰি মোৰ থকাৰ ঠাই বনাব পাৰিম। গাঁওবাসীয়ে তেওঁৰ কথা শুনি হাঁহি উৰুৱাই দিলে আৰু সতৰ্ক কৰি ক'লে তেওঁ যেন আত্মাবোৰক অশান্ত নকৰে। কিন্তু আৰ্জন ভয় নকৰিলে। এটি সৰু চাকি লৈ আৰ্জনে ঘৰটোত প্ৰৱেশ কৰিলে। ঘৰটো অন্ধকাৰ, ঠাণ্ডা আৰু ভয়ানকভাৱে নিস্তব্ধ আছিল। মাটিত খোজ কাঢ়িলে টিংটিঙা শব্দ হবলৈ ধৰিলে আৰু ভাঙি যোৱা খিৰিকীৰে বতাহে বিষণ্ণ শব্দ কৰি ফুৰা। হঠাৎ তেওঁ এটি গভীৰ নিচুকনি শব্দ শুনিলে। ভয় তেওঁৰ মগজুত খাই গল, কিন্তু তেওঁ নিজৰ বাবে কৈ থাকিলে, ভয় মাথো এটি পৰীক্ষা। ঘৰটোৰ ভিতৰত ঘূৰি ফুৰি তেওঁ দেৱালত অদ্ভুত চিন আৰু পুৰণি ভগ্ন আচবাব পত্ৰ দেখা পালে। তাৰ পিছত স্নান পোহৰত তেওঁ চকুৰে দেখিলে হলৰ শেষৰ পাৰে এটি কলা ছাঁ। তেওঁৰ হৃদয়ে জোৰেৰে থপ থপাবলৈ ধৰিলে, কিন্তু পলাই যোৱাৰ পৰিৱৰ্তে তেওঁ ছাতৰ ফালে আগবাঢ়ি গল। তুমি কোন? তেওঁ জকাৰ মাতেৰে সুধিলে। ছাঁটোৱে অলপ অলপ ওচৰ চাপিলে। তেওঁ এটা বুঢ়া মানুহ আছিল, যাৰ চকু দলগুটিৰ দৰে গভীৰ আৰু শৰীৰ অতি কৃশ। আৰ্জনে বুজি পালে যে এই ভূতীয়া আত্মাটো মূলত এটি আশ্ৰয়হীন মানুহ, যিয়ে তাৰ জীৱন বচাবলৈ ঘৰটোত লুকাই আছিল। বুঢ়া মানুহজনে আৰ্জনক নিজৰ একাত্মিক আৰু দুখৰ কাহিনী ক'লে আৰু আৰ্জনে তেওঁৰ নিজৰ কথাবিলাকো তেওঁৰ আগত ব্যক্ত কৰিলে। আৰ্জনে ঘৰৰ পৰা পলাই যোৱাৰ পৰিৱৰ্তে সেই মানুহজনক সহায় কৰিবলৈ স্থিৰ কৰিলে। তেওঁ ঘৰটো পৰিষ্কাৰ কৰিলে, খিৰিকীবোৰ ঠিক কৰিলে আৰু সেই বুঢ়া মানুহজনৰ বাবে খাদ্যৰ যোগান ধৰিলে। অলপ সময়ৰ পিছত গাঁওবাসীয়ে সেই ঘৰটোত পৰিৱৰ্তন দেখিলে। সি ঘৰটোৰ আগতে ভয়ৰ প্ৰতীক আছিল, সেই ঘৰটি এতিয়া আশা আৰু মৰমৰ স্থানত পৰিণত হল। আৰ্জনৰ সাহস আৰু দৃঢ়তাই গাঁওবাসীক অনুপ্ৰাণিত কৰিলে। তেওঁলোকে আগবাঢ়ি আহি ঘৰটো আশ্ৰয়হীন লোকৰ বাবে এটা আশ্ৰয় গৃহ হিচাপে গঢ়ি তুলিলে। সেই ভূতীয়া ঘৰটি এতিয়া পৰিৱৰ্তনৰ প্ৰতীক হৈ পৰিল। এই সত্যৰ প্ৰমাণ যে অন্ধকাৰৰ ভিতৰতো পোহৰ থাকিব পাৰি। আৰ্জনে তেওঁৰ সাহসিকতাৰ জৰিয়তে সকলোকে শিকালে যে ভয় কেতিয়াও অন্ত নহয়, সেয়া এক নতুন আৰম্ভণিৰ সুযোগ। অন্তত আৰ্জনে কেৱল এজন ঘৰ নাপালে, তেওঁ গাঁওবাসীৰ সৈতে এটি পৰিয়ালৰ অংশ হৈ পৰিলে। এই কাহিনীটোৰ পৰা আমি কি শিক্ষা পাওঁ? যে ভয়ৰ সন্মুখীন হ'ব লাগে আৰু আপুনিও হয়তো আপোনাৰ সপোনৰ পথ এই সমাজতে বিচাৰি পাব পাৰে। তো বন্ধুসকল, কাহিনীটো শুনি কেনেকুৱা পালে মোক কমেণ্টত জনাব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ৰাধে ৰাধে।